যা যোগাৰ লৈ দৰাঘৰীয়া ৰাইজ কইনা ঘৰত জোৰোণ দিবলৈ সাজু হৈছে। আজি দাদাৰ বিয়া জোৰোণত আছোঁ আমি আৰু মই ইউটিউবৰ মালিক নহয় দেই, ইউটিউবৰ বেলেগ কোনোবা আছে, চ' চেনেলত বেলেগ জাষ্ট মই হেৰি কৰি দিছোঁ। যথেষ্টখিনি মানুহ আছে, চব নিজৰ মানুহ, ত' চাব পাৰে। আমি সকলো আজি জোৰোণত আছোঁ আৰু গোটেই ব্লগটো আপোনালোকে চাই থাকিব। এইটো মোৰ দাদা, এইটো মোৰ বৌ আৰু মই সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আমি সকলো কইনাৰ ঘৰ পাই গ'লোঁ আৰু এতিয়া পৰম্পৰাগত অনুসৰি কইনা ঘৰত আগবঢ়োৱা নিয়ম আৰু জোৰোণৰ যিখিনি নিয়ম সেইখিনি এতিয়া কৰিব আৰু মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, আমি ৰভাৰ ভিতৰলৈ আহিলোঁ আৰু যিসকলে জোৰোণৰ নিয়ম কৰিব তেওঁলোকক মণ্ডপৰ
এতিয়া আমাৰ এইখিনি প্ৰথম নিয়ম এতিয়া গহনা পাতি আনি